हेलो नमस्कार मैं आपको देखा माने एकदम भयंकर एक्सीडेंट माने गुवाहाटी बेलतला लाइनत वायरलेस लाइनत एकदम भयंकर एक्सीडेंट होइছে আৰু না তো আপোনালোকে দেখি আছো আপোনালোকে চাই যাব কেনেকা হৈছে একদম গাইস মানে এটা ক্ৰেন গাড়ীয়ে তাৰ মানে এক্সিডেন্ট কৰি দিলা এইয়া এটো চাওক আপোনালোকক মই দেখি আছো কেনেকা হৈছে একদম এক্সিডেন্টটো এটো চাওক মানুহ গড লাগি গল একেবাৰে একটু অলপ কাৰণে তো বাচি গৈছে তার এখন গাড়িটো লাগি গৈছে এটো চাওক এইটো চাওক গাইস একদম উপৰতে মানে খৰি পৰিছে আৰু এইটো চাওক পুৰা ওপৰত খৰি পৰিছে মানুহটো একো নহল বুলিয়ে নহলেতো বহুত ডাঙৰ মানে বিপদ হল হয় এইটো চাওক গাইস একদম এইটো ক্ৰেনে উঠাই দিছে পুৰা কি ভয়ংকৰ এক উপৰতে উঠি গৈছে ইয়া চাওক দেখাইছো মই কেনেকা হৈছে এক্সিডেন্টটো এইটো ক্ৰেন এইটো গাড়ী মাৰি দিছে এইটো মানে এই পোষ্ট খুঁটাত লগাই দিছে লগাই দিওঁতে এইটো পুৰা খৰি পৰি গেল পৰি এইটো মানে এইটো এডভাৰটাইজ কিবা সাইনবোর্ড আছিল এইটো পুৰা আৰু এইফালে পৰা আহি আছিল গাড়ী এইফালে পৰা গাড়ী আহি আছিল গাড়ী আহি থাক গাড়ীৰ ওপৰত খৰি পৰিছে একদম ডেঞ্জাৰ মানুহটো একো নহল বুলিয়ে নহলেতো বহুত ডাঙৰ এইটো ক্ৰেনে ঠকাই দিছে পুৰা এইটো স্যার ক্ৰেনে এইটো মস্ত ডাঙৰ পোষ্টাৰ এডভাৰটাইজ এইটো একদম এক্সিডেন্ট কৰি দিছে মাল চাল খাই আছিলে নেকি এইটো একদম আপোনালোকক দেখাই আছো মই এই গাড়ীৰ ওপৰতে পুৰা পৰি গৈছে গাড়ীৰ ওপৰতে এইটো চাওক এইটো পুৰা একদম গাড়ীৰ ওপৰত একদম এনেকা বেয়াকে পৰি গৈছে মানুহটো মানে একো নহল এইটোৰ কাৰণে বাচি গৈছে নহলেতো আৰু বহুত ভয়ংকৰ বিপদ হল হয় এইটো এইফালে মাল চাল খাই আছিল নেকি ক্ৰেনৰ ড্ৰাইভাৰ ক্ৰেনটো আকৌ এইটো উঠাবৰ কাৰণে তাকে লাগিব আকৌ এইটো ক্ৰেন ড্ৰাইভাৰে মাল চাল খাই কেনে পুৰা বৰবাদ কৰি দিছে এইফালে যাম হৈ গ'ল গোটাই একদম এতিয়া দাঙিব লাগিব নাই এতিয়া ক্ৰেনটো আহিব পৰা নাই এতিয়া দাঙি কেনে চাইনবোৰ্ডটো দাঙিব দাদাসকলে কি বেয়াকে দিছে ক্ৰেনটো বা চুৰিত কি এই ক্ৰেন এইটো ক্ৰেনে বেয়াকে দিছে এইটো মাল চাল খাই আছে পুৰা একদম ক্ৰেনে বেলেগক বাচায় আজি তাৰমানে ক্ৰেনে আকৌ এক্সিডেণ্ট কৰি দিলা এইটো চাওক ইমান ডাঙৰ চাইনবোৰ্ডটো একটু পেলাই দিছে এইটো চাওক এইটো মাল চাল খাই আছিলে নেকি পুৰা মাল চাল খাই আছিল চাগে যোৰ কাৰণে চাওক ড্ৰাইভাৰ পলাই গ'ল এই ক্ৰেন এই চাওক ক্ৰেন এই ক্ৰেনে এক্সিডেন্ট কৰি দিছে আজি কি হাই জমনি বেলেগক উঠাই নিজে আজি তাৰমানে এক্সিডেন্ট কৰি ড্ৰাইভাৰ পলাটো এইটো চাওক ইয়াতে পোষ্ট খুঁটা আছিল এইটো পুৰা পোষ্টটো এইটো একদম পোষ্টটো খৰি পৰিছে এইটো চাওক পোষ্ট এফালে এটা সাইড পুৰা জাম হৈ গৈছে এতিয়া একদম এইটো গাড়ী পুৰা জাম হৈ গ'ল এইটো চাওক গাইছ এই হ'ল বেলতলা ৰোড বহুত ডাঙৰ বিপদ হল হয় একদম অলপৰ কাৰণে বাচি গৈছে একদম হণ্ডা মানে ৰানিং কাৰ আছিলে ৰানিং আহি থাকোঁতে এফালৰ পৰা মানে ঠুকি দিছে ঠুকি থাকোঁতে এই পোষ্টটো উলমি এফালে পৰি গ'ল গাড়ীৰ ওপৰতে পৰি দিছে চ' গাইছ এই আছিল মানে আজি মানে ৰাস্তাতে এই এক্সিডেণ্টটো লগ পালোঁ আৰু না এইটো গাড়ীটো বাচি গৈছে মানে তাৰ আগৰ গাড়ীটো মানে পৰি দিছে আৰু না এই পোষ্টাৰটো এইটোৱে আছিল গাইছ চ' আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত মানে মানুহ একো নহ'ল ভগৱানে তাৰমানে আজি মানে বাচাই দিছে আৰু না আজি তাৰমানে শিৱৰাত্ৰি দিন আছিল না তো ভালকৈ পূজা কৰিছে চাগে এইটোৰ কাৰণে মানে ভালে দিনটো গ'ল চ' বাই গাইজ চবে ভালে আছে না ত' ময়ো ভালে আছোঁ আপোনালোকে ভালে থাকিব বাই